নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ পিজি নিউজৰ অনুষ্ঠান ভৱিষ্যতবাণীলৈ। আজি আমাৰ ভৱিষ্যতবাণীত উপস্থিত আছে বিখ্যাত ভৱিষ্যত বক্তা শ্ৰী গপু শৰ্মা। নমস্কাৰ। গপু শৰ্মাই ইতিমধ্যে কেইটামান ভৱিষ্যতবাণী কৰিছিল যে অসমৰ যিটো বেদখলমুক্ত অসম সেইটো গপু শৰ্মাৰে ভৱিষ্যতবাণী আছিল, আৰু কা আন্দোলন এইটোও ভৱিষ্যতবাণী গপু শৰ্মাৰে আছিল। গতিকে তেওঁৰ কিছু ভৱিষ্যতবাণী আখৰে আখৰে ফলি আহিছে। আজি আমাৰ অনুষ্ঠানত আমি তেখেতক মাতি লৈ আহিছোঁ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ। আপোনালোকৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। হয়, আপোনালোকে আপোনালোকৰ মনৰ ভাৱ গপু শৰ্মাৰ সৈতে একেলগে আলোচনা কৰিব পাৰিব। যদি কিবা অসুবিধা আছে তেওঁলোকে সদ উপায় দি দিব। তাৰ বাবে স্ক্ৰীণত দুটা ফোন নম্বৰ দিয়া আছে, আপোনালোকে ফোন নম্বৰত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত ফোন আছে, গতিকে ইয়াৰে ফোন নম্বৰ স্ক্ৰীণত আপোনাৰ ডিছপ্লে হৈ আছে, আপোনালোকে সেই ফোনত যোগাযোগ কৰিব আৰু গপু শৰ্মাৰ পৰা পৰামৰ্শ ল'ব। গতিকে আহক আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ। আচ্ছা শৰ্মা ডাঙৰীয়া, হয়, আপোনাক মই এটা কুৱেশ্যন সুধিছোঁ, ৰাইজে কুৱেশ্যন সুধিব, তেওঁলোকৰ ফোন বৰ্তমানলৈকে অহা নাইতো। ঠিক আছে। আচ্ছা, কথা হ'ল মই মোৰ ব্যক্তিগত এটা সমস্যাত ভুগি আছোঁ। হয়, সমস্যাটো এনেধৰণৰ, মই ইয়াত লিখি লৈছোঁ মোৰ মোবাইলত। আচ্ছা কওকচোন। যে মই যেতিয়া টোপনি যাওঁ তেতিয়া মই সপোন দেখোঁ খুব বেছি, আচ্ছা, মানে অলৌকিক সপোন আৰু। কেতিয়াবা মই আকাশত উৰোঁ, কেতিয়াবা পানীৰ তলেৰে যাওঁ, কেতিয়াবা মাটিৰ তলত যাওঁ, কেতিয়াবা আকৌ সাপ দেখোঁ, কেতিয়াবা হাতী দেখোঁ। গতিকে এই সপোনবোৰৰ কিবা বাস্তৱিকতা আছে নেকি? আছে। সপোনৰ ওপৰতে আমাৰ গোটেই নিৰ্ভৰ কৰে। জীৱন ক্ৰিয়াটো যিটো আছে সেইটো সপোনৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ কিছুমান ভাল আছে, তাত হাতী দেখা, সাপ দেখা, কিন্তু যিটো আপুনি পানীৰ তলত যোৱা কথা ক'ল, সাৰ নাপায় বুলি ক'ল, অলৌকিক সপোন দেখে, ভূত দেখে, কটা মৰা নিশ্চয় দেখে, ব্লাড দেখে, এইবিলাকৰ কাৰণে আপুনি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি সেইটো আপোনাক বিধানটো দিম। আপুনি প্ৰথমতে এটা ইউৰেনিয়ামৰ মাদুলি বনাই লওক। ইউৰেনিয়ামৰ মাদুলি? ইউৰেনিয়ামৰ মাদুলিটো ডিঙিত পিন্ধিব লাগিব। এইটো মংগলবাৰ বা শনিবাৰে পিন্ধিব। আচ্ছা। আৰু এইটো পিন্ধাত অমাৱস্যাটো পিন্ধিব পাৰে আপুনি। আৰু নেক্সট এই পানীটো যে আছে আপোনালোকৰ ষ্টুডিঅ'ত, এইটো মই জাৰি দিম। পানী জাৰি দিম। জাৰি দিয়াৰ পিছত এইটো আপুনি গ্ৰহণ কৰিব লাগিব। আপুনি টোপনি যোৱাৰ 2 মিনিটমান পিছত এইটো গ্ৰহণ কৰিব, আৰু টোপনিৰ পৰা উঠাৰ ঠিক 2 মিনিটমান আগতেই আপুনি এইটো গ্ৰহণ কৰিব। আপোনাৰ দুপালিতে একদম ফিনিছ হৈ যাব। আচ্ছা ৰাইজ, কথাটো মনত ৰাখিব, এইটো মন কৰিবলগীয়া কথা। কেৱল মৰে নহয়, এইটো সমস্যা বহুত ৰাইজৰ নিশ্চয় এই সমস্যাটো আছে। এখেতে যিটো কৈছে ইউৰেনিয়ামৰ এটা মাদুলি আপোনালোকে গলত ওলমাই ল'ব লাগিব শনিবাৰ, মঙলবাৰ বা অমাৱস্যা ৰাতি। আচ্ছা শৰ্মা ডাঙৰীয়া, কথা হ'ল বৰ্তমান সময়ত এই যে দেশৰ দৰিদ্ৰতা আহি গৈছে, মানে বস্তুৰ দাম বেছি, ধৰক আলুৰ কেজি 30 টকা, কেতিয়াবা মিঠাতেলৰ পাৰ লিটাৰ 200 টকা, ইয়াৰ কিবা উপায় আছে? এইটোতো ভৱিষ্যতবাণী মই কৰিয়ে থৈছোঁ। এইবছৰ যে আপোনাৰ পেট্ৰলৰ দাম বাঢ়িল, খাদ্য সামগ্ৰীৰ দাম বাঢ়িল, এইবিলাক মোৰ ভৱিষ্যতবাণীতে আছে। এইবিলাকৰ আপোনালোকে পাথৰ ল'ব লাগিব। হয়, আমাৰ এটা ফোন কল আহি পাইছে, আমি এইটো ফোনটো ৰিচিভ কৰিম। হয় নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে? নমস্কাৰ, মই ওদালগুৰিৰ পৰা কৈছোঁ। আপুনি আপোনাৰ সমস্যাটো ক'বচোন। সমস্যাটো মোৰ নহয়, সমস্যাটো হৈছে মোৰ ল'ৰাৰ। মোৰ ল'ৰা প্ৰায় আদহীয়া হৈ গ'ল, 47 বছৰ পাৰ হ'ল, কিন্তু এতিয়াও বিয়া হোৱা নাই। আচ্ছা আচ্ছা আচ্ছা। চাকৰি পোৱা ল'ৰাই প্ৰায় 22 বছৰমান হ'ল। আচ্ছা। মাহত প্ৰায় 8-10টাকে আমি ছোৱালী চাই আছোঁ, তথাপি বিয়াখন মানে ফিক্স হ'ব পৰা নাই। হয় ডাঙৰীয়া, আপোনাৰ ল'ৰাৰ জন্মৰ সময় আৰু জন্মৰ চনটো জনাব। জন্মৰ চনটো এতিয়া মইতো চাব লাগিব, মনত নাই। মোটামুটি 47 বছৰ আগত জন্ম হৈছে। তথাপি আপুনি জন্মৰ সময়টো যদি ক'ব পাৰে আৰু চনটো ক'ব পাৰে। আমি সময়টো হৈছিল ৰাতি 1:30 বজাত জন্মিছিল, 1:30 মান বজাত। হয় হয়। আপোনাৰ ল'ৰাৰ কি ৰাশিত চলি আছে আৰু নামটো জনাব নেকি? নামটো হৈছে নগেন দাস। নগেন দাস? হয়। আপোনাৰ ল'ৰাৰ সময় আৰু ক্ষণ অনুযায়ী নগেন নহ'ল হৈ আচলতে ক আৰু দ্বিতীয় স্বৰে আপোনাৰ ল'ৰাৰ নামটো যায়, মিথুন ৰাশিত পৰে। তেখেতৰ আপুনি সমস্যাটো কৈছে কি বিয়া হোৱা নাই ন? বিয়া হোৱা নাই। হয় হয়, আপোনাৰ ল'ৰা 47 বছৰ হৈ গৈছে, কিন্তু চাকৰি কৰি আছে 22 বছৰ মানৰ পৰা। বিয়া হোৱা নাই, এইটোতো ডাঙৰ সমস্যা। আপুনি প্ৰথমতে এটা কাম কৰক, আমাৰ যিটো টীম আছে আপুনি আমাৰ লগত যোগাযোগ কৰক। আমাৰ টীম যাব, আপোনালোকৰ ঘৰত এটা যজ্ঞ পাতিব লাগিব। যজ্ঞ আমাৰ টীম মানে আমাৰ সদস্য আছে কিছুমান, তেখেতসকল। হয় হয় হয়, যজ্ঞ কৰিব লাগিব। আপোনাৰ ঘৰত এটা যজ্ঞ কৰিব লাগিব আৰু সত্যনাৰায়ণ পূজা পাতিব লাগিব।
তাৰপিছত আপোনাৰ যিটো ডগ আছে ডগটো কটা যাব বুজিছে ডাঙৰীয়া তাৰপিছত আপোনাৰ ল'ৰাৰ বিয়া হ'ব আৰু কিছুমান পাথৰ আছে সেই পাথৰবিলাক গ্ৰহণ কৰিব লাগিব আপুনি পাথৰৰ ভিতৰত কষ্টলি হ'ব কিছুমান ইউৰেনিয়াম জাতীয় পাথৰ আছে যিবিলাক ইউৰেনিয়ামৰ পাথৰ পিন্ধিব লাগিব নেকি হয় হয় সেইটোতো পিন্ধিবই লাগিব সেইটো মাষ্ট আমাৰ ইণ্ডিয়াত পোৱা নাযায় বুলি শুনিছোঁ মই এইটো আপুনি ইণ্ডিয়াত নাপালেও এটা কাম কৰিব পাৰিব আমাৰ লগত যোগাযোগ কৰম আমি সেইটো আপোনাক মগাই দিম বিদেশৰ পৰা সেইটো আহে আচ্ছা ঠিক অলপ কষ্টলি হ'ব আপোনাৰ সম্পত্তি আছেতো সম্পত্তি মানে চাকৰি কৰাটো ল'ৰাই অলপ টকা আছে জমা টকা ঠিকে আছে জমা টকাখিনি এতিয়া খৰচ কৰি দিলেওতো একো প্ৰব্লেম নাই আপুনি যিখিনি টকা জমাইছে সেইখিনি খৰচ কৰি ইউৰেনিয়ামৰ এটা পাথৰ লওক আৰু যজ্ঞটোত বেছি নাযায় ৫১,০০০ মান খৰচ হ'ব সেইটোত কম চম কৰাও যাব সেইটো আমাৰ অলপমান কি হয়তো হয় সেইটো চিনাকি মানুহ হিচাপত কম চম কৰা যাব ষ্টুডিঅ'ৰ আমাৰ সাংবাদিক দাদাজন আছে তেখেতৰ লগত যোগাযোগ ডাইৰেক্ট কৰিব পাৰিব আৰু আপুনি এটা কাম কৰিব আপোনাৰ ল'ৰাটোক পৰাপক্ষত ৰাতিপুৱা প্ৰথমতে কলা বস্ত্ৰ পৰিধান কৰিব দিয়ক কলা বস্ত্ৰ কলাই মানে এইটো কলা যিটো প্ৰভাৱ পৰিছে সেই কলা প্ৰভাৱটো কলা বস্ত্ৰই কাটিব কাইটে যেনেকৈ উলিয়াই কলা বস্ত্ৰ পৰিধান কৰিব দিয়ক আৰু ৰাতিপুৱা শুভ জীৱ জন্তুৰ ভিতৰত আপুনি কলা মেকুৰী চাব দিয়ক তেখেতক হয় আৰু শুভ সংখ্যা কিছুমান আছে সেই ১ ২ ৩ ৪ ৫ ৬ ৯লৈকে যিটো আছে শূন্যৰ পৰা আৰম্ভ কৰি আপোনাৰ ল'ৰাটোৰ কাৰণে শুভ সংখ্যা হ'ব ০ বৰ্তমানলৈকে যিহেতু ০ হৈ আছে তেখেতৰ পইচা আছে কিন্তু সংসাৰ পাতিব পৰা নাই হয় ডাঙৰীয়া আপুনি প্ৰথমতে যোগাযোগ কৰিব আমাৰ লগত যোগাযোগ কৰি ইউৰেনিয়ামটো পিন্ধাৰ ব্যৱস্থা কৰি দিয়ক হয় শৰ্মা ডাঙৰীয়া এটা ফোন আহিছে আমি ফোনটো এতিয়া লৈ ল'ম হয় হয় নমস্কাৰ ক'ৰ পৰা কৈছে আপুনি আচ্ছা আপোনাৰ নামটো ক'বচোন মোৰ নাম শ্ৰী তৰা ৰয় আচ্ছা আপুনি সমস্যাটো কওক হয় মোৰ মানুহটোৱে ডেইলি মদ খাই আহে আহি ঘৰত খুব কাজিয়া কৰে তৰা ৰয় শান্তি মাৰপিট কৰে মোৰ ল'ৰা ছোৱালী কেইটাও এই পৰিৱেশত থাকি থাকি বেয়া হ'ব ধৰিছে আপোনালোকৰ তাত কিবা সমস্যাৰ সমাধান আছে নেকি নিশ্চয় 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 সমস্যা সমাধানৰ কাৰণে আমি অনুষ্ঠান পাতিছোঁ হয় শ্ৰীমতী ৰয় আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ৰাখি তোলা হয় হয় আপোনাৰতো এনে ভাগ্য চক্ৰটো খুব ভাল যেন লাগিছে তোলা ৰাখি হিচাপত আপোনাৰ জন্মৰ সময়টো ক'ব পাৰিব নেকি জন্মৰ যিটো সময় আপুনি কোন সময়ত জন্মগ্ৰহণ কৰিছিল সময় ৰাতিপুৱা 4:30 বজাত 4:30 4:30 আপোনাৰ ইয়াতে ভাগ্য চক্ৰত দেখুৱাইছে আপোনাৰ খুব সুন্দৰ দিন অতিবাহিত হ'ব লাগে কিন্তু আপোনাৰ স্বামীয়ে মদ্যপান কৰি অহাৰ ফলত আপোনাৰ ঘৰত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত কিছু ব্যাঘাত জন্মে এইটো সমাধান কৰিব লাগিবতো যি কি নহওক আপোনাৰ যিজন পতি তেখেত কাটি গৈছে লাইনটো ঠিকে আছে আপুনিতো নিশ্চয় টিভি স্ক্ৰীণত দেখি আছে কথাখিনি মই কৈ দিছোঁ আপোনাৰ পতিদেৱক মদ এৰুৱাব লাগিলে আপুনি জানেই আজিকালি মদৰ প্ৰতি আসক্তি হৈ গ'লে এইটো খুব বেয়া হৈ যায় তাৰ স্বাস্থ্যৰো অৱনতি ঘটে যি কি নহওক আপুনি ব্যৱহাৰ কৰিব লাগিব পাথৰ প্ৰথম কথা পাথৰ আৰু দ্বিতীয় কথা আপুনি কৈ দিব পাৰে যজ্ঞ আৰু পাথৰ এই দুটা আপুনি ঘৰত পাতক আমাৰ ষ্টুডিঅ' যিহেতু ফোন নম্বৰটো ইয়াতে পাইছে তেখেতৰ লগত আপুনি যোগাযোগ কৰিব আমাৰ দল যাব গৈ আপোনাৰ সমস্যা সমাধান কৰি দিয়া হ'ব হয় শৰ্মা ডাঙৰীয়া আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ আচ্ছা চালক হয় নমস্কাৰ ক'ৰ পৰা কৈছে নমস্কাৰ মোৰ নাম প্ৰাঞ্জল দাস হয় 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 ক'ৰ পৰা কৈছে মই কৈছোঁ হাইলাকান্দিৰ পৰা হাইলাকান্দি ঠিক ঠিক আপোনাৰ সমস্যাটো জনাওক মোৰ সমস্যা হ'ল মই চাকৰি পোৱা নাই আপোনাৰ বহুত দিনৰ পৰা মই চাকৰিত এপ্লাই কৰি আছোঁ চাকৰি পোৱা নাই হয় ডাঙৰীয়া আপোনাৰ কন্যা ৰাখি হয় হয় আপোনাৰ জন্মৰ সময়টো ক'ব ৰাতি 12টা বাজি আৰু 32 ফেব্ৰুৱাৰী 32 ফেব্ৰুৱাৰী ৰাতি 12 বাজি আপোনাৰ অলপ ভুল হৈছে নেকি ফেব্ৰুৱাৰী তাৰিখটো 30 ফেব্ৰুৱাৰী হ'ব নেকি আচ্ছা যি কি নহওক আপুনি 12টা বাজি 30 মিনিটত জন্মগ্ৰহণ কৰিছিল আপোনাৰ ৰাখি হৈছে কন্যা যি কি নহওক আপোনাৰ ৰাখিটো খুব ভাল ৰাখি আপুনি চাকৰি পোৱা নাই এইটোই সমস্যা ন হয় হয় আপুনি এনে পঢ়া শুনা কিমান দূৰলৈকে কৰিছে আপোনাৰতো কি হিচাপত আপুনি মেট্ৰিকৰ দেওনাখন পাৰ নোহোৱা যেন দেখুৱাই আছে আমাৰ ইয়াত ডিছপ্লেত মই পঢ়া শুনাত ভালে 3বাৰ মেট্ৰিক ফেল কৰিছোঁ আপুনি মেট্ৰিক ফেল কৰিছে চাকৰি লাগে যি কি নহওক আপুনি চাকৰি পাব লাগিলেতো আজিকালি জানেই ঘটনাটো আমাৰ এইটো আচলতে সমাধান দিব পাৰোঁ আমি
আপুনি পাথৰ লওক, পাথৰ লোৱাৰ ফলত আপোনাৰ এটা কি হ'ব, আপুনি পাথৰ লোৱাৰ ফলত আমাৰ মামা আছে, মামাৰ লগত আপোনাৰ এটা ভাল ৰিলেশ্যন গঢ় লৈ উঠিব। মামাৰ লগত ভাল ৰিলেশ্যনটো গঢ় লৈ উঠিলে আপুনি চাকৰি পাব। তাৰ কাৰণে আপুনি এটা পাথৰ ল'ব লাগিব। পাথৰটো আমাৰ লগত যোগাযোগ কৰক আৰু এটা সৰু সুৰাকৈ যজ্ঞ কৰিব লাগিব, বুজিছে ডাঙৰীয়া? আপুনি সদায় গা ধুৱে নে নাই? মই এই ঠাণ্ডাৰ কেইদিন নুধুৱে। আচ্ছা, ঠাণ্ডাৰ কেইদিন নুধুই আপোনাৰ সমস্যা হয়? এইটো সমস্যা, মই ধুব নোৱাৰো, বিৰাট ঠাণ্ডা লাগে। তাৰমানে আপুনি সদায় গা ধুব লাগিব, কিন্তু গা যিহেতু আপুনি ঠাণ্ডাৰ কাৰণে ধুব নোৱাৰে, বহুত মানুহে এই ঠাণ্ডা ছিজনটো গা নুধুৱে, মাৰ্চ এপ্ৰিললৈকে গা নুধুৱে বহুতেই বৰ্তমানৰ পৰা। যি কি নহওক, আমাৰ পানী জৰাৰ ছিষ্টেম এটা আছে, সেই জাৰা পানী আপুনি ছটিয়াই ল'ব। আপুনি লেট্ৰিন গ'লেও কোনো সমস্যা নহয়, তেনেকৈ আপুনি যিকোনো কাম কৰিব পাৰিব, বুজিছে ডাঙৰীয়া? বুজিছো। হয় ছাৰ, মই অলপ তিলো খেলো। আচ্ছা। মই যদি 20,000 টকা মোৰ যায়, মই পাওঁ 3,000 টকা। সমাধান আছে নেকি? আপুনি তাৰমানে তীৰৰ প্ৰতি আসক্তি? হয়। ঠিকে আছে, এইটো এটা ভাল খেল। খেলটো খেলিব জানিলে ভাল। এইটো ৰাইজকো মই কৈছোঁ, আপোনালোকে তীৰ খেলিব পাৰে। তীৰটো কেনেকুৱা ধৰণৰ খেল, খুব কম সময়ৰ ভিতৰত এটা ভাল উপাৰ্জন কৰিব পাৰি। তীৰটো তেখেতৰ ফোনটো ডিছকানেক্ট কৰিব পাৰে, মই কথাখিনি কৈ দিছোঁ। ঠিক আছে প্ৰাঞ্জল দাস, আপোনাক ধন্যবাদ কল কৰাৰ কাৰণে। আপুনি সমস্যাৰ সমাধানটো আমি টিভি স্ক্ৰীণত পাই যাব। আমি আপোনাৰ কলটো ডিছকানেক্ট কৰিছোঁ, এতিয়া বেলেগ কল সোমাব। হয়, ধন্যবাদ। যিয়ে নহওক, তেখেতে এটা ভাল পইণ্ট দিব পাৰিছে। হয়। আজিকালি চাকৰিটোৱে এক সমস্যা সমাধান নহয়। তীৰ খেল যিটো আছে, তীৰ খেলটো আপোনালোকে খেলিব পাৰে, চবেই খেলিব পাৰে। তীৰ খেল খেলিলে আপুনি ফকীৰ হ'ব পাৰে। কিন্তু বহুত মানুহ আছে মাটি বাৰী বিক্ৰী কৰি পেলাই একদম ধ্বংস হৈ গৈছে। তীৰ খেলৰ মেইন পইণ্টটো হৈছে কি, আপুনি সপোন পাব লাগিব। সপোন পাব লাগিব, মানে কেনে ধৰণৰ সপোন? সপোন যিকোনো ধৰণৰ সপোন পাব লাগিব, আৰু সপোনবিলাকৰ ওপৰত নিৰ্ভৰ কৰি তাতে নম্বৰ উলিয়াব পাৰি। ধৰি লওক আপুনি হাতী দেখিছে, হাতীত সংখ্যাটো 8 হ'ব, 8ৰ লগত ৰিলেটেড হ'ব। হাতীটো কেনেকৈ দেখিছে, ক'ত দেখিছে, সেনেকৈ বনাব। সাপ যদি দেখিছে আপুনি, সাপ হোৱাৰ লগে লগে নম্বৰ 7 আহি যাব। সাপডাল কেনেকৈ দেখিছে, ক'ত দেখিছে, তাৰ লগত মিলাব লাগিব। ৰাইজক এটা কথা কৈছোঁ, আপোনালোকে ডাইৰেক্ট আমাৰ লগত যোগাযোগ কৰিব পাৰে পোনপটীয়াভাৱে। আপোনালোকে যদি ৰাতিপুৱা সপোনটো মনত থাকে, শেষ ৰাতিৰ যিটো সপোন, আমাৰ লগত যোগাযোগ কৰিব, আমি নম্বৰ বনাই দিম। আপোনালোকে সেই নম্বৰ অনুযায়ী তীৰ খেলিব পাৰে। আপোনালোকে জোঙা যিটো অংক আছে, চিঙৰা অংক, সেইটো আপোনালোকে যোগ কৰি পেলাই যদি খেলে, তেনেহ'লে ধ্বংস হ'ব। সেইটো চিঙৰা অংকটো এনেকৈ জোঙা হৈ আহে শংকু আকৃতিত, সেইটো অংক কৰি পেলাই তীৰ নেখেলিব। আপোনালোকে চেষ্টা কৰক সপোন পোৱাৰ। সপোন পালে আপোনালোকৰ কাম হ'ব, সপোন পালে নম্বৰ উলিয়াব পাৰি। আমাৰ তাত সৰু সৰু গ্ৰন্থ আছে, কিতাপ উলিয়াইছোঁ, সেইবিলাক নি ঘৰত পঢ়িলে সপোন, কোনটো সপোনৰ লগত কি, এই নম্বৰটো উলিয়াব পাৰিব। এই দাস ডাঙৰীয়াই খুব ভাল পইণ্ট এটা দিছে, ৰাইজ উপকৃত। আমাৰ যিটো বাংলাদেশীৰ এইটো আগ্ৰাসন হৈ আছে, এইটো আপোনাৰ পাথৰৰ দ্বাৰা ৰোধ কৰিব পৰা যাবনে নাযায়? মই প্ৰথমতে এটা কথা কৈছোঁ, ছুপাৰ পাৱাৰ বুলি যিটো শব্দ আছে, সেইটো পাথৰত আৰু যজ্ঞত সোমাই আছে। যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব পাৰিব, কিন্তু ব্যৱহাৰ কৰাৰ কিছুমান টেকনিক আছে, সেইবিলাক ৰাজহুৱাকৈ মই ক'ব নোখোজোঁ। কাৰণ যিহেতু আমাক দৰ্শকে সোধা নাই সেইবিলাক কথা, আমাৰ লগত পোনপটীয়াকৈ যদি যোগাযোগ কৰে, আমি সমাধানবিলাক দিম। বাংলাদেশীৰ আগ্ৰাসন যিটো হৈছে, একেবাৰে বন্ধ হৈ যাব। আমাৰ দেশৰ মানুহ বাংলাদেশত যাব, এনেকুৱা কৰা যাব, আৰু বাংলাদেশে আঁকোৱালি ল'ব নিজৰ বুলি, তেনেকুৱাও ছিষ্টেম আছে পাথৰত। এজন ব্যক্তিয়ে ফোনযোগে কল নহয়, এইটো বিদেশত পোৱা যায় পাথৰটো, কি কাৰণত আমাৰ ইয়াত উপলব্ধ নহয়, মেক্সিমামে ব্যৱহাৰ কৰিছে, এতিয়া নাই আমাৰ ইয়াত, সংকটত পৰি গৈছে। ব্যৱহাৰ কৰাৰ ফলত বস্তুটো আউট অফ মাৰ্কেট, এইটো ৰাখিব নোখোজে না, কষ্টলি হয় খুব, সেইকাৰণে লাগে। আগত আমাৰ কিছুমান সমস্যাৰ কাৰণে হীৰা দিছিলোঁ, হীৰা যিটো আছে ডায়মণ্ডটো যথেষ্ট কাম কৰে, কিন্তু আজিকালি ডায়মণ্ড ব্যৱহাৰ কৰিব নোখোজে বহুতে। এটা প্ৰশ্ন, লাষ্ট প্ৰশ্ন, এই যে মোবাইলত মানুহে মন্ত্ৰ কয়, মোবাইলত সেৱা কৰে, ভক্তি কৰে, এইখিনি কিমানখিনি মানে ইফেক্টিভ? এইখিনি পুৰা ইফেক্টিভ, কাৰণ ইউৰেনিয়ামৰ ফটোখন পিন্ধিলে যেনেকুৱা কাম কৰে। লকডাউনৰ সময়ত মোবাইলত বিয়া হৈ গ'ল, মোবাইলত বিয়া হ'ল। আপুনি বাহিৰত থাকে, পৰীক্ষা দিব ওলাইছে, মোবাইলটো লৈ মাক কল, মা ভৰিত থক, তাৰপিছত তাৰ পৰা আপুনি সেৱা কৰিল, একেই কাম। মোবাইলত সেৱা কৰাটো যেনেকুৱা কাম, মোবাইলত কথা পাতিলেতো ভাল লাগে ন, ডাইৰেক্ট কথা পাতাতকৈ ইয়াতে বেছি কাম কৰিব পাৰে। এইটো কোনে বনাইছে নাজানো চিষ্টেমটো, এইটো কিন্তু আমাৰ কিহত নাছিল, এইটো ভাল, এইটো কামত দিয়ে। আমি চাইছোঁ ইয়াত চালিজাৰি কামত দিব। হয়, যদি আপোনাৰ কিবা সমস্যা আছে যে আপুনি ডাইৰেক্ট ফিজিকেলি আপুনি সেৱা কৰিব নোৱাৰে, কোনোবা প্ৰণাম কৰিব নোৱাৰে, গতিকে মোবাইলেদি কৰক, পাৰে ফুল ইফেক্টিভ। গতিকে পুৰা কামত দিব। যি কি নহওক, যাৰ যি সমস্যা, আমি যিমানখিনি পাৰোঁ সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিলে আমাৰ শৰ্মা ডাঙৰীয়াই।
আমি অনুষ্ঠানটো পাতি আমি নাজানো কিমানখিনি আপোনালোকৰ উপকাৰ হ'ল বা অপকাৰ হ'ল, নিশ্চয় অপকাৰ হোৱা নাই, উপকাৰেই হৈছে। গতিকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে, আৰু আমি এইখিনিতে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ জনাইছোঁ ৰাইজকো। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণেহে বনোৱা হৈছে, আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে। যিহেতু ইয়াত আমি কিছুমান নকবলগীয়া কথা ব্যৱহাৰ কৰিছোঁ, যেনে তীৰ খেলটো আচলতে এইটো সামাজিকভাৱে বা যিটো আমাৰ বৈধ খেল নহয়, আমি জাষ্ট এণ্টাৰটেইনমেণ্টৰ বাবেহে বনাইছোঁ। গতিকে এইটো চিৰিয়াছলি নল'ব। আৰু যিসকল যুৱ বন্ধুৱে তীৰ খেলি আছে তেখেতসকল তীৰ খেলৰ পৰা বিৰত থাকক।